Hello guys, welcome to our YouTube channel. এতিয়া ৰাতি 11টা বাজিছে এতিয়া আমি ওলাইছো পূজা চাবলৈ সোনকালে ওলালে একদম বহুত ভিৰ থাকে সেইটো কাৰণে ভাবিলো গাড়ীখন লৈ অকণ দেৰিকে ওলাই আহোঁ এতিয়া আমি পালোহি টেকেলাপতি পূজা মণ্ডপ এতিয়া আমি গাড়ীখন ইয়াতে ৰখালো আৰু এইয়া প্ৰৱেশ দ্বাৰ টেকেলাপতি পূজা মণ্ডপৰ আৰু বৰ ধুনীয়া সজাইছে বৰ ভাল লাগিছে আৰু এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰি গৈ আছো এতিয়া আপোনালোকক দেখুৱাম দেৱী দুৰ্গা মাৰ প্ৰতিমা এই আছে কিমান ধুনীয়া লাগিছে পদুম ফুলত বহি আছে দেৱী দুৰ্গা মা লগতে মহিষাসুৰৰ মুণ্ডটো আছে আৰু এতিয়া আমি গৈছো নকাৰী পূজা মণ্ডপ এতিয়া নকাৰী পূজা মণ্ডপ গৈ আছো দেখিছেনে প্ৰৱেশ দ্বাৰ নকাৰী পূজা মণ্ডপৰ একদম মেইন ৰাস্তাটোৰ পৰা একদম পুৰা লাইটেৰে কভাৰ কৰিছে গোটেই ৰাস্তাটো ইমান ভাল লাগিছে দেখিবলৈ কাৰণে একদম পুৰা লাইট 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 খৰকত আছে নে নৰকত আছে ধৰিবই পৰা নাই মই একদম গৈ আছো একদম ইমান ধুনীয়া লাগিছে বাপৰে পাতলতে দে খৰকতে দে ক'ত আছো মই নাজানো আৰু মই ইমান ধুনীয়া লাগিছে একদম একদম গোটেই একদম আকাশখন যেন তিৰবিৰাই আছে তেনেকুৱা লাগিছে একদম পুৰা একদম গৈ আছো শেষে হোৱা নাইকিয়া ইমান দেৰ ৰাস্তাটো বাপৰে গোটেইখন লাইটে লাইট নাজানো কিমান বিল আহিব আৰু চৰকাৰৰ ঘৰত এইয়া এতিয়া বস্তু এটা আপোনালোকে লক্ষ্য কৰিব মই কিন্তু প্ৰথমতে দেখা নাছিলোঁ কিন্তু মই ভিডিঅ'তহে দেখি পালোঁ ইয়াতে এখন গাড়ী এখন ৰখাই থৈছে আৰু এই গাড়ীখনৰ দেখিছেনে এই আগপিনটো ভঙা মানে খুঁটাটোত মাৰিলে নেকি গাড়ীখনে নাজানো আৰু দেখিছোঁ এয়া গ্লাছ ভাঙি আছে নে কি আছে নাজানো ভিডিঅ'টোৰ পিছত ভিডিঅ'টোহে দেখিলোঁ যে এইটো ইয়াত একদম পূৰা ভাঙি পৰি আছে বাৰু যিয়ে নহওক পূজা চাবলৈ আহিলে সাৱধানেৰে আহিব গাড়ীবোৰত অকণমান লাহেকৈ চলাব অকণমান সময় এনজয়ৰ কাৰণে নিজৰ জীৱনটো ক্ষতি নকৰিব মানে প্ৰাণক লৈ খেলা নকৰিব এতিয়া মই আৰু মোৰ ননন্দী একদম খোজকাঢ়ি আছে টিক 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 গৈ আছোঁ টিক 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 গৈ আছোঁ এইখন আমাৰ নকাৰী পূজা মণ্ডপ দেখিছে না উধপা মুধলৈ চকু গোটেই নাযায় ইমান ডাঙৰকৈ বনাইছে আৰু এইয়া দেখিছে সফুৰা আছে জাপি আছে কোলা আছে এইয়া প্ৰৱেশ দ্বাৰ ডাঙৰ ডাঙৰ আখৰে লিখা আছে এতিয়া আমি সোমাই গৈ আছোঁ ভিতৰলৈ এইয়া পালোহি পূজা মণ্ডপ ইয়াত কিমান দৰ্শনাৰ্থীসকলে ইয়াত দৰ্শন কৰি আছে দেৱী দুৰ্গাৰ আৰু ইয়াতে আমি অকণমান চেলফি টেলফি উঠিলোঁ আৰু উঠি মেলি লৈ এতিয়া ওলাই আহিলোঁ বাহিৰত আৰু এই অকণমান আপোনালোকে চকুকেইটা অকণ দূৰণিলৈ চাওক এইয়া চাওক হেলমেট ধাৰি ডান্স কৰি আছে আৰু এইয়া আমাৰ মহাপ্ৰভু আমাৰ ভগৱান ভোলেনাথ বহি আছে আৰু তেওঁৰ মূৰৰ পৰা দেৱী মা গংগাৰ পানী বৈ আহিছে আৰু এইয়া তাৰপিছত এইয়া মই একদম পূৰা মানে ৰীল বনোৱাত ব্যস্ত ৰীল বনাই আছোঁ আৰু এইপিনে ছোৱালীজনীয়ে হাতৰ পৰা পটককৈ গুচি গ'ল চাইছোঁ ইপিনে সিপিনে ছোৱালীজনী ক'লৈ গ'ল দেখিছোঁ বাপেকৰ লগত আছে আৰু এতিয়া আমি পালোহি এতিয়া কলনী পূজা মণ্ডপ য'ত নেকি ইয়া কমিটিৰ মানুহখনে একদম পূৰা ডান্স কৰি আছে একদম দেৱী দুৰ্গাৰ ঢাকে তালে কোমৰ দলে খুশিতে নাচে মন আৰু ইয়াত দেখিলেনে আমাৰ জাতীয় জনগোষ্ঠীৰ সাজপাৰসমূহ ইয়াত প্ৰদৰ্শনমূলকভাৱে ইয়াত থোৱা হৈছে প্ৰদৰ্শনী কৰা মানে দেখুওৱা হৈছে আৰু এতিয়া ইয়াতে আমি চাই মেলি একদম পূৰা ইয়াত দেখিছেনে ইমান ধুনীয়া লাগিছে দেখি এতিয়া আমি সেইসোপা চালোঁ মেলিলোঁ অকণমান সময় ৰখিলোঁ তেওঁলোকৰ ডান্স চালোঁ বহুত ভাল লাগিলে চাই পিনে তেওঁলোকে খুব ফূৰ্তি কৰিছে যিহেতু ৰাতিটো সাৰ পাই থাকিব লাগিব চ' সেইটো কাৰণে সিহঁতি ফূৰ্তি কৰিছে আৰু এতিয়া আমি ইয়াৰ পৰা যাব ওলাইছোঁ ঘৰলৈ কাৰণ এতিয়া সময় একদম ৰাতি 12টা বাজি পাৰ হৈ গ'ল আৰু এতিয়া যাব ওলাইছোঁ ঘৰলৈ কাৰণ অহা কাইলৈ আকৌ আহিব লাগিব সেইকাৰণে এতিয়া যাওঁগৈ বুলি ভাবিছোঁ চ' লগ পাই আছোঁ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ভালে থাকক কুশলে থাকক টাটা বাই বাই টেক কেয়াৰ গুড নাইট